কৈছা তুমি কোৱাচোন কলে কি কৰিবলৈ যোৱা সকলোকে নমস্কাৰ জনাই মই পুনৰবাৰ জুনমণি অন্য টি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ ডিব্ৰুগড় মৰাণলৈ। আমাৰ বাইদেউ এগৰাকী তাত বিয়া হৈছে, তাৰ ছোৱালীজনী আজি বিয়া, সেই বুলিয়ে ওলাইছোঁ। এয়া পাছফালে আছে মাজু বাইদেউ আৰু কনচেং। তোকটো খাই কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া। এতিয়া বাজিছে পুৱা 6টা বাজিছে আৰু আমি 6টাতে ওলাইছোঁ। আগেও ওলাব লাগিছিলে। এইফালে মালিক আৰু এইটো চাইডে সৰু বাইদেউক ল'বলৈ ৰৈ আছোঁ। এইজনী সৰু বাইদেউ আহি আছে। হাই জলিয়া। আমি যাত্ৰাৰ মাজতে বৰষুণ পালোঁ আৰু লগতে বলবমৰ যাত্ৰীসকলকো পালোঁ। এয়া দেখিছেনে? আৰু পাই আহি গ'লোঁ আমি এতিয়া ডিব্ৰুগড় মৰাণত পাই গ'লোঁ, মৰাণৰ টাউনতে। আৰু এখন দোকানত সোমাইছোঁ। এই দোকানখন খুবেই ভাল লাগিলে। ইয়াতে গিফ্ট পেকিং কৰিবলৈ সোমাইছোঁ আৰু দেখিলেনে সকলো ধৰণৰ বস্তু পায়। আপোনালোকে এবাৰ আহি চাব ইয়ালৈ। আইচক্ৰীমৰ পৰা আদি কৰি গিফ্টৰ বস্তু সকলো ধৰণৰ অল ভেৰাইটিজ। আকৌ এবাৰ কৈ দিয়ক আপোনাৰ দোকানখনৰ নাম। মৰাণৰ মেইন টাউনতে আছে দেই, সকলোৱে আহিব। মাছ বজাৰ বৰ্ডৰ ওচৰতে আছে। একদম খুব সুন্দৰ দোকান এখন, সকলোবোৰ বস্তু পোৱা যায় ইয়াতে। এয়া পেকেটিং মাছ মাংস সকলো ধৰণৰ বস্তু পোৱা যায়। নতুন জেগালৈ আহিছোঁ, ট্ৰাই কৰিব লাগে ন। এইটো যে ঔটেঙা ন। আমি আহিছোঁ দিয়া গেট। এয়া আমি নিতাই পুখুৰীৰ ফালৰ পৰা সোমাই গৈছোঁ আৰু ইয়াৰ এইফালৰ পৰা সোমাই দিহিঙীয়া গাঁও নে কি বুলি কৈছে, সঠিক জেগাটো আপোনালোকক কমকৈ বাৰু দেখুৱাই। আৰু এতিয়া বৰ্তমান আমি পাই গ'লোহি বিয়াঘৰ। এয়া দেখিলেনে পেণ্ডেল বিয়াঘৰ। আমি বিয়াঘৰ পাই গ'লোহি আৰু এয়া আমাৰ বৌ আগে আছেহি। এইফালে আমাৰ বৌও আছে এজনী হোম। আমি সোমাই গৈছোঁ, মানে সোনকালে পালোহি, সেইটো কাৰণে এতিয়া আলহী অহা নাই। আৰু আমাৰ ডাঙৰ বাইদেউ এইজনী আপা হয়। আপাই মানে কি হ'ল 3 দিন 4 দিনমানৰ আগে আহিলে নাতিয়েকৰ বিয়াৰ কাৰণে। আমাৰ মা সৰু বৌয়ে এজনী আমাৰ টুক বেলুন ল'লেহি। তাই বেলুন ফুৰাই আছিলে, সজাই আছিলে পেণ্ডেলটো। এয়া আমাৰ বাইদেউ এইগৰাকী আমাৰ বৌ ছোৱালী হয়, ইমান সৰুতে বিয়া হ'ল। তাই যোৰহাটলৈ বিয়া হৈছে, যোৰহাটৰ পৰা আহিছে তাই মানুহজন আৰু তাই। এয়া নন্দা আৰু এয়া ডাঙৰ বাইদেউ আমাৰ কালিয়ে আহিলে, আমাক পানী দিছে। এজনী আমাৰ সৰু মামী বোৱাৰী হয়, কালিয়ে অহা, লাজ কৰিছে, মুখখন ঢাকি থৈছে। এতিয়া বিয়াঘৰৰ বেক চাইডটো দেখুৱাওঁ। এয়া দেখিছে, ইমান ধুনীয়াকৈ পুখুৰী এটা আছে বিয়াঘৰৰ বেক চাইডে। আৰু এয়া মোৰ বেক চাইডে দেখিছেনে, এইটো সুঁতি জান হয় আচলতে। আমি জান বুলিও কওঁ, এয়া সাঁতুৰি বুলিও কওঁ। ইয়াতে এতিয়া মানে মানুহ এজনে ফাঁচি পাতি থৈছিলে। তো ইয়াত বহুত ধুনীয়া ধুনীয়া মাছ পায় বোলে, বৰালি মাছো পায় বোলে। কিন্তু এতিয়ালৈকে মানুহজনে কি পালে নেচালোঁ, তেওঁ ফাঁচি চাই আছিলে। আৰু আমি বহুত সোনকালে ওলোৱা ঘৰৰ পৰা, যিহেতু 6টাতে ওলোৱা, সেইটো কাৰণে আমাক অকণমান ভাত দিলে, আমি খাই ল'লোঁ। আৰু এতিয়া বেক চাইডটো এনেই দেখাওঁ বুলি আহিলোঁ। বহুত ধুনীয়া পৰিৱেশ। আজি প্ৰথম আহিছোঁ এইফালে, তেন্তে আপোনালোকক আৰু দেখুৱাওঁগৈ। কইনা এতিয়া গা ধুৱাব, কইনা গা ধুৱাই দেখুৱামগৈ। আৰু এয়া আনটো চাইডে গাঁৱৰ ওচৰ চুবুৰীয়াবিলাক আহিলে আৰু আমদালি গাঠিছে। দেখিলেনে আমদালি গাঠিছে। আমদালি গাঠি এতিয়া কইনাক মানে পানী তুলিবলৈ যাব, কইনাক গা ধুৱাবলৈ। আৰু এয়া দেখিলেনে ইমান ধুনীয়াকৈ পেণ্ডেলটো সজাইছে বেলুনেদি। আমাৰ বাইদেউ ছোৱালী এজনীয়ে সজাইছে। তাই মানে অহাৰ পৰা মই দেখি আছোঁ পূৰা বেলুনকে সজাই আছে। বেলুনকে সেয়া ইমান সুন্দৰকৈ সজাই দিলে। জোকাই দেন দাঁত চাওঁ, দাঁত কেইটা তোমাৰ দাঁত কি কৰি দেন, দাঁত কেইটা আছে। পেণ্ডেল দিয়াচোন, দিয়া মোক দিয়া। কেলে আকৌচোন ভণ্টি, ভণ্টিক আকৌ জোকাচোন, তোমাক কিবা এটা ক'ব, জোকাচোন। এয়া কইনা মাক, যিহেতু একদম মানে চশমা তচমা লগাই ৰেডি হৈ আছে। আচলতে
সকলো ঠাইতে চকুৰ বেমাৰ হৈছে, তাতো হৈছিলে। আৰু এতিয়া এয়া দুলনি লৈ পেলাই আইতাকো গৈছে পানী তুলিবলৈ। আমি এতিয়া পানী তোলা দেখামগৈ। এয়া যিসকল গৈছিলে তেওঁলোকক আদৰি আনিলে গৃহস্থই। আৰু এতিয়া কইনা উলিয়াব, কইনাক বেৰি তলত গা ধোৱা। পানী চেতুৱাজনী ইমান ডাঙৰ। ইয়াত মাহ হালধি নিদিয়ে নি? ইয়াত মাহ হালধি দিব লাগে পায় নহয় জুমুঠিকেইটা চোন। অঁ গা ধোৱা বেছি দেখাব নোৱাৰিলোঁ। আমি ভাত খাবলৈ গৈছিলোঁ। এয়া কইনা গা পা ধুৱাই ৰেডি হৈ গ'ল। এতিয়া ৰভালে নিব, তাইক সজাব ধুনীয়াকৈ। আমাৰ গোটেই ফেমিলিখিনি ফটোশ্বুট হৈ আছে। মই মানে এতিয়া আঁতৰি দিলোঁ আৰু ভিডিঅ'টো কৰি লৈছোঁ। এয়া দেখিলেনে সকলোৱে ফটোশ্বুট হৈ আছে আমাৰ গোটেই ফেমিলিখিনি। এয়া আনটো চাইডে কইনা সজাই আছে আৰু যিগৰাকীয়ে বেলুন লগাইছিলে ৰভাত তেওঁৱে সজাই আছে কইনা। তেনেকৈ কোনো ধৰণৰ কইনা সজাবলৈ মেকআপ আৰ্টিষ্ট অনা নাই। আৰু যি গৰম পৰিছে মানে কইনাক বেছি সজাইছে। আৰু এতিয়া বিয়াঘৰৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিম। আমি মানে এতিয়া সকলোৱে যাবলৈ ওলাইছোঁ। যিহেতু বহুত দূৰ ৰাস্তা আমাৰ যাবলৈ আছে, সেইটো কাৰণে আমি এতিয়া সকলোৱে যাবলৈ ওলাইছোঁ। বিদায় দি লৈছোঁ সকলোকে। আৰু এতিয়া আমি পাই গ'লোহি বৰহাবজান। বৰহাবজানত যদি তামুলী হোটেলত চাহ একাপ নাখায় কেনেকৈ হ'ব, নহয় জানো? এই তামুলী হোটেলৰ চাহকাপ খুবেই ভাল লাগে। যোনে বৰহাবজান আহে নিশ্চয় এই হোটেলত কোনে ভাগিনী কাজু বৰফি লৈ যা আকৌ। উঠা 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 যোৱা বেৰি উঠা। নহয় একো নহয়, সিহঁতি উঠিব নোৱাৰিব, বমি কৰিব সেই এজনীয়ে। মাজুবা সেই বুলি যা। বাই বাই চবকে ইয়াতে বিদায় দিছোঁ আৰু। বৰ কাপোৰখন হেৰি হৈছে। অ' বেটি বাই বাই। অ' বেটি পাৰ্চি পিয়াচি বাই বাই। লুডিং গেহা হৈ যাব এতিয়া ন? তোৰতো চেক দি দিয়া। দিয়া গুড নাইট কৈ দিয়া।
আপোনালোকে চাগে দেখি কিনি আচৰিতহে খাইছে নহয় জানো গাড়ীখনত ইমানকৈ কি কাৰণে মানুহ বহিছে। আচল কথাটো হ'ল ইহঁতক আমি ৰূপাইতে বিদায় দিব লগা হৈছে। আমাৰ ঘৰ যিহেতু ৰূপাইতে হয় আৰু ইহঁতি যাব দিয়া গেটলৈ, সেইটো কাৰণে দাদা গাড়ীখনতে সকলোৱে একেলগতে গুচি গৈছেগৈ আৰু পাণ জপাদি গৈছে। কাইলৈ যিহেতু মোৰ ল'ৰা স্কুল আছে সেইটো কাৰণে। আৰু ভিডিঅ'টি যদি ভাল পালে চাই লাইক এটা কৰিব, কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটি ভিডিঅ'লৈ। আজিলৈ আহিছোঁ, বাই বাই, শুভৰাত্ৰি, জয় আই অসম।